তাদের সঙ্গে কোনোবা খাব যাই আছে ময়ো যাম যাম শিলঙত যাম ক'ত আৰু নাযাওঁ ক'ত নাযাওঁ কৈছোঁ যাওঁতে এইফালে বাপেৰে টকা পইচা টকা পালে চৰ মাৰিম কামুন্নতি কৰি মাটিত নহয় তোৰ পানীত পৰি যাব এই ক'ত যা আৰু ক'ত শ্বিলঙত যা শ্বিলং তাতে যাম এটা কাম কৰিবি খালি পেহেৰেথেত যাবি কান্দা কাটা কৰিব নালাগে গম পাইছে না খালি পেহেৰেথেত যাবি পেহেৰেক ফোন কৰি মই মাতিম নৰো শ্বিলঙত তোক নিবে কাৰণ কি মোৰ টকা পইচা নাই গম পাইছে এদিনে এক্সিডেণ্ট হৈ পৰিলোঁ নিজে গমেই পাইছে টকা 1 টকা এটা নাই ঘৰখনত কেনেকৈ চলিছোঁ কেনেকৈ কি কৰিছোঁ মইহে জানো 5 টকা পৰিয়াল আৰু তই শ্বিলঙত যাব খুজিছে বাপেৰে কথা অলপ চিন্তা ৰ পেহেৰেক মই ফোন মাৰিব কি কয় পেহেৰেৰ কি মোবাইল লৈছে জানে না ফোনেই নালগা ওর বাড়ির তলে জঙ্গলে মাঝে এ বাবা সোনু বুঝি মারছ নাকি এ পেটেরে ফোন মারি আছো ফোন দাও লাগা নাই পেটেরে কোট জি থাকে কোট জি বে দিল আপি তো হ্যালো 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 এ সোনটু কান্দি আছে কি কম এই গরমের বন্ধত চলতে তাৰমানে ক'ৰবাত বোলে শ্বিলঙত যায় ক'ৰবাত যায় আপুনিতো গমেই বেছি এই মোৰ এদিনে এক্সিডেণ্ট হ'ল হৈ পেলাই ঘৰত বহুত দিন নিদি থাকিব টকা পইচা নাই কালি আহি এটা কাম কৰিবি আছোঁ আহি পেলাই ল'ৰাটোক লৈ যাবাচোন বুজিছা না মই মই যাই আছোঁ দে মই জনক আনবে যাই আছোঁ দে আমাৰ এই বাবুৰ লগত যাই আছোঁ দে ঠিক আছে দে বাই নাকান্দিবি পেটেৰে এইবোৰ পেটেৰে গুচি যাবি গম পাইছে ক'ত শ্বিলঙত যা পেটেৰে থেত যাবি গৰমৰ বন্ধ তাতে বিভিন্ন থাকি যাবি এত বৰ হেৰি কৰি থাকা দুষ্ট কৰি থাকা দুষ্টমি কৰি থাকা হ'ব দে দে নাকান্দিবি আৰু কোন আছে বাপাটো আছে ভালে হৈছে ঘৰৰ ভালে আছে নে ভালে আছে ভালে আছে কি কম চলটো গম পাইছে শ্বিলঙত যায় শ্বিলঙত যায় তুমিতো গমেই পাইছা গম পাইছোঁ মোৰ এক্সিডেণ্টটো কিমান টকা কিমান হৈ গৈছে কাম কৰিছোঁ মোৰো অৱস্থাটো বৰ বেয়া কি লাগিছে মই কৰি ঠিক আছে যোৱা তুমি দেৰি নকৰিবি চাহ তাৱাৰ ব্যৱস্থা কৰিব নালাগে মই সোনকালে যাম তাৰমানে বেয়াতে ব মাৰ পেহা দিছে পানী লৈ অলপমান এই চলটো অলপমান কটকটীয়া আমার যেমন টাকা পয়সা মহা হচ্ছে শ্বিলঙত ময়ে লুডু খেলি আহিম ৰবা স্কুল খেলি মই পঠাই দিম আৰু জনক এতিয়া লৈ যাম আৰু জনক গৈ আছো নাপি যাওঁ আমি দেৰি নকৰোঁ নাই 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 ভাত নাখাওঁ আমি দেৰি নকৰোঁ ময়ো ডিউটিত যাব লাগিব কৈছে দে ঠিক আছে হ'ব দে বাবা আছে তই বসো বসো মই যাই আছো আছে চাহ বনাইছো চাহ কোনো হয় ই দিছে ভাই ই অফুজ চলি যায় শ্বিলঙকো ফুৰাব লৈ গেলো ভাই বহুত তুলি দিছে মোহা এই চাদা ফুৱে গ'লে লোক কেবে হয় থৈ ঐ চাহ হৈছিনে নাই এই মুখত থৈ কি লৈ আহিলো মই ভাই কি বুজা আনি চবে ল'ব
কি অভাৱ চলিলে ঘৰত খাব পায়নে বা নাপায় বিস্কুটৰ পেকেটো নাখাৰ কৰি আছে ভাই খাব পায়নে নাপায় মই নাজানো তাড়াতাড়ি চাহ আউৰাই চলি তাড়াতাড়ি খা খাই পেলাই ওলো মই ঘৰত থৈ আহিম মই তহঁতৰ যদি মই সহ্য কৰিব নোৱাৰোঁ বুজি পাইছে নে তাড়াতাড়ি খা এই চলি তাড়াতাড়ি খা বুলি কৈছোঁ 1 ছেকেণ্ড থাকিব নালাগে তাড়াতাড়ি কি অফুচ চলি আনি ঘৰত চপে লৈ ৰাতি ডিউটি কৰি দিছোঁ এতিয়া শান্তিমতে ঘুমব নোৱাৰে সিহঁতক মই কৈছোঁ গধূলি মই তহঁতক ঘৰত কৈ আহিবা ভাত চাত খাই যাবি তহঁতে ভাত চাত আকৌ খাব নালাগে যাওক চলি মহাজি চলি ইয়াত বাপেৰে ফোন কৰি আছে তহঁতক থৈ আহোঁ তহঁতে যি জ্বালা দিছে মোক বাপৰে বাপ থৈ আহোঁ Abah makasih puri ya Allah. যিটো মানে অধাহুচ চলি কি কম যিটো উৎপাত কৰি মাৰছি মোক ঘুমব দিয়া নাই চাহ একাপ ভালকৈ শান্তিমতে খাব দিয়া নাই মোক তৰণি দিয়া নাই ভাই সেইকাৰণে ভাই মোৰো ডিউটি আছে ডিউটিৰ পৰা এক টুপনি মাৰিম বুলি ভাবোঁ ঘুমব চুমব নেদে সেইকাৰণে মই কি কম জানিলে গৰমৰ বন্ধ এইবিলাক দিবেই নালাগে চৰকাৰে চলি তাৰমানে গৰমত বন্ধত টাইমতে বহুত এনেকুৱা অলপমান তাৰমানে এনেকুৱা বয়সত চলিলে অলপ হতাশুৰে বুজি পাইছ দেৰি নকৰোঁ মই উঠোঁ ঠিক আছে ডিউটি আছে হা যাব